আজিৰ টপিকটো হৈছে যোৰহাটত লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তী উপলক্ষে লিখনিৰ আহ্বান। জনসংযোগ যোৰহাট, পেজ বাৰ্তা নং 80/2022। যোৰহাটত লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তী উপলক্ষে বীৰগৰাকীৰ জীৱন বৃত্তান্তৰ ওপৰত লিখনিৰ আহ্বান। যোৰহাট, 14 জুন। ৰাজ্য চৰকাৰে মহাবীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তী উদযাপন কৰিবলৈ লোৱা পৰিপ্ৰেক্ষিতত যোৰহাট জিলা প্ৰশাসনে যোৰহাটবাসী ৰাইজৰ পৰা মহাবীৰগৰাকীৰ জীৱন আৰু বীৰত্বৰ গৌৰৱোজ্জ্বল কাহিনী, ঘটনাৱলী, জীৱন বৃত্তান্তৰ ওপৰত লিখিত টোকা আহ্বান কৰিছে। এই লিখনি জিলাখনৰ বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু সকলো নাগৰিকৰ বাবে মুকলি কৰা হৈছে। ইচ্ছুক ব্যক্তিসকলক A4 কাগজত 100 পৰা 1000 শব্দৰ ভিতৰত সীমিত লিখনিসমূহ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়, জিলা উপায়ুক্ত কাৰ্যালয় চৌহদ, যোৰহাট, পিন 785001 নাইবা ইমেইল dcjorhat@nic.in লৈ 15 আগষ্ট 2022 ভিতৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। উক্ত লিখনিসমূহৰ লগত ফটোকপিও গাঁঠি দিব লাগিব। উল্লেখ্য যে প্ৰতিখন জিলাৰ পৰা 5খন লিখনিৰ বিজেতাক ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে বীৰগৰাকীৰ 400 বছৰীয়া জন্মজয়ন্তীৰ উদযাপন অনুষ্ঠানত বঁটা প্ৰদান কৰিব। উক্ত লিখনিসমূহৰ নিৰ্বাচিত 100খন লিখনি জিলা প্ৰশাসনৰ ফেচবুক আৰু ৱেবছাইটত আপলোড কৰা হ'ব। এই ক্ষেত্ৰত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে জিলাখনৰ বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু সকলো নাগৰিকক উক্ত লিখনিত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। জিলা স্বাস্থ্য আৰু জনসংযোগ বিষয়া, যোৰহাট। ইচ্ছুকসকলে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। ধন্যবাদ।